হেল্ল' ভিউয়াৰ্স পাকঘৰ ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা খুব ইন্টাৰেষ্টিং কিন্তু খুব ইজি ৰেচিপি এটা লৈ আনিছো। এটা বৰৰ ৰেচিপি, কিন্তু সেই বৰটো আমি বিস্কুটে দি বনাম। খাবলৈ খুব টেষ্টি হয় আৰু যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেনেহলে সিহঁতে খুব ভাল পাব খাই। তেনেহলে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই বৰটো বনাবৰ কাৰণে প্ৰথমতে আমাক লাগিব 1 পেকেট বিস্কুট। এটা বাটি লৈ লৈছো, তাত দিছো 4 চামুচ ময়দা, তাৰ পিছত দিছো 2 চামুচ পিঠাগুৰি, তাৰ পিছত দিম 1 চামুচ পাউডাৰ্ড সুগাৰ। চেনিখিনি মই ঘৰতে গুৰি কৰি লৈছো। তাৰ পিছত দিছো 1 চিকুট নিমখ। এতিয়া গোটেইখিনি ভালদৰে মিলাই লম। এতিয়া আমি ইয়াতে গাখীৰ দিম। গাখীৰখিনি একেবাৰতে দি নিদিব, অলপ অলপ কৰি আমি দি যাব লাগিব। ঘোলটো বেছি পাতল নকৰিব, অলপমান ডাঠ হ'ব লাগে। পকৰি বনালে যেনেকুৱা হয় তেনেকুৱাই বনাই ল'ব। লাষ্টত আমি বেকিং সোডা দিম। এতিয়া বেকিং সোডাটো ঘোলটোত মিলাই দিম। এই পিনে মই তেল অলপমান গৰম কৰিছো। ইয়াতে মই অৰিও বিস্কুট লৈছো। বিস্কুট কিটা এতিয়া মই ঘোলটোত ডিপ কৰিম। এখন এখনকৈ ঘোলটোত বিস্কুটবোৰ ডুবাই যাম আৰু তাৰ পিছত গৰম তেলত বাছ ভাজি যাম। বিস্কুটৰ এই বৰাটো যে আপোনালোকে খালি অৰিও বিস্কুট দিয়ে বনাব লাগিব তেনেকুৱা কোনো কথা নাই। আপোনালোকে বেলেগ বিস্কুটো ল'ব পাৰে, যেনেকৈ মই গুড ডে বিস্কুটো লৈছো, বাটাৰ বিস্কুটটো। এইটো দি বনালেও খুব ভাল হয়। খালি আপোনালোকে এটা কথা মনত ৰাখিব যে আপুনি যি বিস্কুট নলয় কিয় বিস্কুটটো খালি মিঠা হ'ব লাগে, নিমখীয়া বিস্কুট নল'ব। আৰু চকলেট বিস্কুট দি যদি বনায় তেতিয়াহ'লে এইটো খাবলৈ চবতকৈ টেষ্টি হয়। এই বৰাটো পাৰফেক্টলি বনাবৰ কাৰণে আপোনালোকে খালি 4টা বস্তু মনত ৰাখিব যে আপোনালোকে যোনটো ঘোল ল'ব সেইটো অলপমান ডাঠ হ'ব লাগে, পনীয়া বনাব নালাগে। চেনিটো কমকৈ ব্যৱহাৰ কৰিব কাৰণ আমাৰ বিস্কুটটো এনেই মিঠা আৰু যদি বেছি চেনি দিয়েতো বেছি মিঠা হৈ যাব। তাৰ পিছতে বিস্কুটটো আপোনালোকে চকলেট বিস্কুট ল'ব বা যিকোনো মিঠা বিস্কুট ল'লেও হ'ব। আৰু ফ্লেমটো যোনটো গেছৰ যোনটো তাপটো সেইটো আপোনালোকে মিডিয়াম ৰাখিব ফ্ৰাই কৰাৰ সময়ত। মিডিয়াম ফ্লেমত আমি ইয়াক 2 পৰা 3 মিনিটৰ কাৰণে ভাজি ল'ম, বা যেতিয়ালৈকে ভাজিম তেতিয়ালৈকে ই গোল্ডেন ব্ৰাউন কালাৰ হৈ নাযায়। এটা ৰঙচুৱা কালাৰ হৈ গৈছে। এতিয়া আমি এই বৰকেইটাক উঠাই ল'ম। মই কাগজ এখনৰ ওপৰত এইখিনি ওলাই লৈছো যেন ইয়াৰ এক্সট্ৰা তেলবোৰ গুচি যায়। এতিয়া পিচি থোৱা চেনিখিনি চেকনি এখনত লৈ বৰকেইটাৰ ওপৰত মই ছটিয়াই দিছো। এনেকৈ ওপৰত চেনি দি দিলে বৰকেইটা দেখিবলৈ খুব সুন্দৰ হৈ যায়। বৰটো খাবলৈ খুব মচমচীয়া হৈছে আৰু ভিতৰত যোনটো আমাৰ বিস্কুট আছে অৰিওটো অলপমান মেল্ট হৈ যোৱা নিচিনা হৈছে, সেইকাৰণে খাবলৈ আৰু ভাল লাগিছে। আপোনালোকে এইটো বনাই চাব, 5 মিনিটতে হৈ যায়। আলহীক চাহৰ লগত এই বিস্কুট বৰটো দিলে খুব ভাল পাব খাই। সৰু বাচ্চাবোৰেতো খাই ভালেই পাব। ভিডিঅ'টোক এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব।